তো এতিয়া আমি কেইটামান নিউমেৰিকেল এক্সাম্পল লম সো এক্সাম্পল 1 কোৱেশ্চনটো হৈছে two bodies of masses 1 kg and 2 kg are located at 1,2 তো এটা 1 kg mass আছে এটো কোঅৰ্ডিনেটত আৰু এটা 2 kg mass আছে -1 3 কোঅৰ্ডিনেটত এটা কোঅৰ্ডিনেটস দিয়া আছে আমাক কৈছে calculate the coordinates of the center of mass ঠিক আছে তো obviously আমাৰ দুটা মাস আছে তাহাতৰ কোঅৰ্ডিনেট দিয়া আছে তো অলপ আগত শিকাৰ নিচিনাকৈ এনেকৈ যদি আমি কোঅৰ্ডিনেট সিস্টেমটো ইমাজিন কৰো দুটা মাস ইয়াত আছে কোঅৰ্ডিনেট কিটা দিয়া আছে তো x কোঅৰ্ডিনেট সেন্টাৰ অফ মাসৰ x কোঅৰ্ডিনেট মই যদি এনেকৈ লিখো তেতিয়ালে আমাৰ ফৰ্মুলাটো কি আছিল m1 x1 m2 x2 divided by m1 plus m2 তো ইয়াত যদি আমি ভ্যালুজ পুট কৰো m1 হৈছে 1 x1 হৈছে 1 plus m2 হৈছে 2 into x2 হৈছে -1 divided by m1 plus m2 গতিকে এটো কি পাম তলত 3 পাম ওপৰত 1 minus 2 তো -1 পাম তাৰমানে আমাৰ x কোঅৰ্ডিনেটটো অৰিজিনৰ পৰা লেফটত আহিব ঠিক তেনেকৈ সেন্টাৰ অফ মাসৰ y কোঅৰ্ডিনেট এবাৰ মই ফৰ্মুলাটো নিলিখো আৰু m1 হৈছে 1 into 2 plus m2 2 into 3 divided by 1 plus 2 3 তো এটো আহিব 6 plus 2 8 by 3 তো আমাৰ সেন্টাৰ অফ মাসৰ কোঅৰ্ডিনেটটো হৈ যাব -1 by 3, 8 by 3 এটো আমাৰ আনসার ক্লিয়ার বহুত সিম্পল হয় নাই জানো